মৰমৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটিৰ নাম হৈছে পৃথিৱীৰ অভ্যন্তৰভাগ। পৃথিৱীৰ অভ্যন্তৰভাগ এই পাঠটি পঢ়িবলৈ লওঁতে আমি পোনপ্ৰথমেই জানিব লাগিব পৃথিৱীৰ অভ্যন্তৰভাগ আৰু ইয়াৰ বিভিন্ন স্তৰ সম্বন্ধে। পৃথিৱী বুলি কওঁতে আমি জানিব লাগিব পৃথিৱীখন এটা বৃত্ত আৰু ইয়াৰ ব্যাসাৰ্ধ প্ৰায় ৬৩৭৮ কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ পিঠিৰ পৰা কেন্দ্ৰলৈ গভীৰতা ৬৩৭৮ কিলোমিটাৰ। এই পৃথিৱীখনৰ উৎপত্তি সম্বন্ধে আমি কিছু জনাটো প্ৰয়োজন আৰু ইয়াৰ বিষয়ে জানিবলৈ লওঁতে আমি পোনপ্ৰথমেই জানিব লাগিব পৃথিৱীৰ অভ্যন্তৰভাগৰ গঠন। পৃথিৱীৰ অভ্যন্তৰভাগৰ গঠন প্ৰণালী একে নহয়। পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন, অৰ্ধজুলীয়া আৰু জুলীয়া আদি পদাৰ্থবোৰ পোৱা যায়। সাধাৰণতে লঘু ঘনত্বৰ পদাৰ্থবোৰ গধুৰ ঘনত্বৰ পদাৰ্থৰ ওপৰত উপঙি জমা হৈ আছে। সেয়েহে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে ক্ৰমে লঘুৰ পৰা গধুৰ পদাৰ্থবোৰ স্তৰ হিচাপে পোৱা যায়। তোমালোকে মন কৰিবা, এটা পিঁয়াজৰ বাকলিবোৰ যেনেদৰে এটা তৰপৰ পিছত আন এটি তৰপেৰে পিঁয়াজটো গঠন কৰে, ঠিক তেনেদৰে পৃথিৱীখনো ওপৰৰ পৰা ভিতৰলৈ কিছুমান তৰপেৰে গঠিত। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰভাগলৈ মুঠতে ৩টা স্তৰ বা তৰপত ভাগ কৰা হৈছে। এই স্তৰ ৩টা হ'ল ক্ৰমে ভূত্বক, যাক ইংৰাজীত ক্ৰাষ্ট বুলি কোৱা হয়, গুৰুমণ্ডল, যাক ইংৰাজীত মেণ্টল বুলি কোৱা হয়, আৰু কেন্দ্ৰমণ্ডল, যাক ইংৰাজীত কোৰ বুলি কোৱা হয়। ভালকৈ মন কৰিলে পৃথিৱীৰ স্তৰ ৩টাৰ বিষয়ে আমি জানিব পাৰিম। তোমালোকে যিহেতু নাৰিকল খোৱা, নাৰিকলটো তোমালোকে মন কৰিলে দেখিবা তাৰ ওপৰৰ বাকলিখিনি গুচাই দি তাক দুফাল কৰিলে আমি ৩টা স্তৰ পাওঁ। ওপৰৰ খোলা অৰ্থাৎ টান অংশ, নাৰিকলৰ খাব পৰা বগা অংশ আৰু একেবাৰে ভিতৰৰ পানী থকা অংশ। ঠিক তেনেকৈ পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰভাগলৈ ৩টা স্তৰ ক্ৰমে খোলা, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল আমি পাওঁ। এই স্তৰ ৩টাৰ বিষয়ে আমি ইয়াৰ পাছৰ ক্লাছত বিতংভাৱে আলোচনা কৰিম। তোমালোকে এই কথাকেইটা মন দি শুনিবা আৰু নুবুজা থাকিলে মোক পাৰ্চনেল নাম্বাৰত মেছেজ কৰিবা আৰু এই কথাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা, কিয়নো তোমালোকৰ কাৰণে এই কথাখিনি বহুত প্ৰয়োজনীয়। ধন্যবাদ।